বন্ধুসকল, বংগ উপসাগৰত অৱস্থিত এটা আচৰিত আইলেণ্ড, যিটো ইয়াৰ আচৰিত প্ৰাকৃতিক সৌন্দৰ্য, বৈচিত্ৰ্যময় উদ্ভিদ আৰু প্ৰাণী জগত আৰু অনন্য সাংস্কৃতিক ঐতিহ্যৰ বাবে জনাজাত। ইয়াত বহুতো ৰহস্যময় তথ্য আৰু বহুতো কুটিল দিশ আপোনালোক আজি জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। যদিহে চেনেলত প্ৰথম, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ। এই দ্বীপটোত দক্ষিণ পূব এছিয়া আৰু দক্ষিণ ভাৰতীয় লোকৰ বসতিৰ লগতে এই দ্বীপটোত আছে নেগ্ৰিটো নামৰ জনগোষ্ঠীৰ কিছু লোক। আপুনি হয়তো ধৰিব পাৰিছে কোনটো দ্বীপৰ কথা কৈছোঁ মই। এইটো হৈছে পৃথিৱী বিখ্যাত আন্দামান নিকোবৰ দ্বীপপুঞ্জ। মালয় ভাষাত হান্দুমান নামেৰে পৰিচিত ভগৱান হনুমানৰ নামেৰে আন্দামান নামকৰণ কৰা হৈছে। নিকোবৰ শব্দটো দক্ষিণ ভাৰতৰ লক্কা ভাৰমৰ সংযুক্ত শব্দ বুলি ধৰা হয়, যিয়ে তাঞ্জু শিলালিপিত নগ্ন লোকৰ দেশক বুজায়। আন্দামানত হিন্দী বাণিজ্যিক ভাষা হিচাপে বহুলভাৱে কোৱা হয়। বাংলা ভাষা সৰ্বাধিক প্ৰচলিত ভাষা আৰু তাৰ পিছতে তামিল, তেলেগু, হিন্দী আৰু মালায়ালম ভাষা। যোৰবা এই দ্বীপসমূহৰ বাসিন্দা লোক। তেওঁলোকক কিছু লোকে আদিবাসী বুলিও কয়। সংখ্যা তেওঁলোকৰ 500তকৈও কম আৰু বাহিৰৰ মানুহৰ লগত তেওঁলোকে কোনো যোগাযোগ নকৰে। ভাৰতৰ ই একমাত্ৰ অংশ যিটো জাপানী লোকৰ দখলৰ অধীনলৈ আহিছিল আৰু তেওঁলোকে উত্তৰ পূব ভাৰতৰ কিছু অংশ দখল কৰিছিল, কিন্তু মাত্ৰ 6 মাহৰ বাবে। আচৰিত কথাটো হ'ল, এই দ্বীপবোৰ 3 বছৰ ধৰি জাপানী দখলৰ অংশ আছিল। ইয়াৰ বেছিভাগ ৰেষ্টুৰেণ্টতে মাছৰ জনপ্ৰিয়তা বেছি আৰু সাগৰীয় মাছৰ বাবে অলপ মূল্যও বেছি। ইয়াত সতেজ কেঁকুৰা আৰু টুনু উপভোগ কৰিব পাৰি। ইয়াত নাৰিকলৰ সতেজ পানীৰ লগতে ৰেষ্টুৰেণ্টবোৰত বিয়েৰ আৰু ৱাইনো উপলব্ধ। ইয়াত কোনো পাব কালচাৰ নাই, আনকি ডেন্স ক্লাবো নাই। স্থানীয় বাৰবোৰ লেতেৰা বুলিও বহুতে দাবী কৰে। আন্দামান মোটামুটিভাৱে নিৰাপদ গন্তব্যস্থান আৰু পৰ্যটনস্থলী যদিও আন্দামান দ্বীপপুঞ্জত ইউৰেছিয়াৰ শেষৰ কিছুমান সংস্পৰ্শ নোহোৱা জনজাতিৰ বাসস্থান বুলিও ইয়াক জনা যায়। স্নৰ্কেলিং আন্দামানৰ পৰম্পৰাগত আকৰ্ষণ আৰু লগতে স্কুবা ডাইভিং। মন কৰিবলগীয়া যে ইয়াৰ ঐতিহাসিক আকৰ্ষণৰ অন্যতম স্থান হৈছে পৰ্ট ব্লেয়াৰ, য'ত ব্ৰিটিছ যুগৰ ঔপনিৱেশিক অট্টালিকা দুটা আছে, যিবোৰক কুখ্যাত চেলুলাৰ জেল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ কেইটামান বাংকাৰ আছে।